নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ সমাধান কৰি আগবঢ়াইছো। যদি তোমালোকে প্ৰথম অধ্যায়ৰ প্ৰশ্ন উত্তৰখিনি পোৱা নাই তেনেহলে ডেসক্ৰিপচন বক্সত গৈ পেলাই লিংকত ক্লিক কৰি লবা। আহা এতিয়া আমি আৰম্ভ কৰো। অতি চমু তথা চমু উত্তৰৰ প্ৰশ্ন ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম তথা প্ৰধান কাৰকটো কি? সময় উল্লেখ কৰি লিখা। উত্তৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰকটো হ'ল 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ। 2 নম্বৰ প্ৰশ্ন আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? উত্তৰ আনন্দমঠ উপন্যাসৰ ৰচয়িতা হ'ল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। 3 নম্বৰ প্ৰশ্ন সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন? উত্তৰ সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ হ'ল কবি ইকবাল। 4 নম্বৰ প্ৰশ্ন ভাৰতত পোন প্ৰথম ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল? উত্তৰ ভাৰতত 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত পোন প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হৈছিল। 5 নম্বৰ প্ৰশ্ন ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল? উত্তৰ ভাৰতত 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাৰ সূচনা হৈছিল। 6 নম্বৰ প্ৰশ্ন ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল? উত্তৰ ভাৰতত 1797 খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত পোন প্ৰথম ছপাশাল স্থাপন কৰা হৈছিল। 7 নম্বৰ প্ৰশ্ন কলিকতা প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল? উত্তৰ কলিকতা প্ৰেচিডেন্সি কলেজ প্ৰথমে 1817 খ্ৰীষ্টাব্দত হিন্দু কলেজ নামেৰে কলিকতাত প্ৰতিষ্ঠা কৰা হৈছিল। 8 নম্বৰ প্ৰশ্ন লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। উত্তৰ লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ হ'ল 1 নম্বৰ সতীদাহ প্ৰথা বন্ধ কৰা আৰু স্ত্ৰী শিক্ষাৰ বিস্তাৰ। 9 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি? উত্তৰ ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত হ'ল বেংগল গেজেট। ছাত্ৰ-ছাত্ৰীসকল এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই দ্বিতীয় অধ্যায়ৰ বাকিখিনি প্ৰশ্ন উত্তৰ সমাধান কৰি নেক্সট ভিডিঅ'টো আগবঢ়াম। থেংক ইউ।